শুনছা নে হা হেৰি সেই অৰুণোদয় কাগজ জমা দিয়া বোলা অহাকালি লাষ্ট ডে অহাকালি লাষ্ট ডেট নেকি আমাৰ যি তুলিকা মেম্বেৰনি এই মেম্বেৰনিয়ে কৈছি এতিয়া ফৰ্মখন নি পেলাই ফিল আপ কৰি আনিব লগা আছিল নহয় এতিয়া কাৰ তাত যাব ফিল আপ কৰিব লাগিব এই হেৰি পুৰণ মাষ্টৰ তাত গেলি হ'ব পুৰণ মাষ্টৰ তাত গেলি হ'ব পুৰণ মাষ্টৰে গোটাইখিনি ফিল আপ কৰি দিব হয় ৰচো মই ফৰ্মখন উলিয়াই লৈ আহোঁ লৈ কিমান বাৰ দিলোঁ এইবাৰ জমা এইবাৰনো দিলি হ'ব নে কাম কাগজ জেৰেক্স কৰোঁতে কৰোঁতে যে মোক কিমান পইচা গেল সেইটো কি জানিবি তই যা সোনকালে সোনকালে যা পুৰণ মাষ্টৰ তাত আকৌ এসোপামান তিনি বহিয়ে থাকে এইবিলাক ফৰ্ম ফিল আপ কৰিব লাগি ৰাতিপুৱাতে এনে যাব লগা আছিল দেৰিয়ে হ'ল কিজানি এইখান লৈ দিছোঁ দি আগৰ পৰা নাপাওঁ যাওঁ মই এই গোহালি টকা সাৰ যায় দেৰিয়ে হ'ল নহয় সোনকালে সোনকালে আহি পেলাই ভাল আছিল অসমীয়া আলুগুটি এতিয়াও বেচবা লগা আছিল মই দে কি হয় হ'ব গৰু মহয়কে চেৰাই থৈ এই বুঢ়ী গাইটো কালি কাৰোবাৰ বেৰৰ সোমাই পেলাই কিবা ঘাঁহ চাহ খালা নেকি আৰু একোবা উখত মৰা ঘাঁহৰে আছে ভাল লাগছি দেখোন ইছ ৰাম ৰাম কেনে কেনে বাছ ওলাই আছে একেবাৰে লক্ষীটো নালিলেও নোসোমাই এইকেইডাল নি পেলাই পেলাই দিওঁ ৰ'বা পুৰণৰ ঘৰত এনে গেলো বাহিৰ চোতাল খোজবা লাগি 18টামান তিৰি বহিয়ে আছে কালি বোলে এতিয়া লাষ্ট ডেট আকৌ এতিয়া কেনেকে মৰা কাঞ্চন কাঞ্চন আহিলি হ'ল নে কাম কাম হয়ে হৈছে যা এই গম্ভীৰ ঘনে 18টামান তিৰি বহিয়ে আছে এই কুকুৰে গোট মুখ নেদনতে একে বেহুপুৱাই পাইছিয়ে যায় নে ঐ আই কুকুৰে গোট মুখ দিয়া নাই সিহঁতে চকাৰ ভাত খাই কিজিনি পাইছি যায় হলিও দে ঐ আই সেইটো এটা কাম কৰছো নহ'লি হেৰি যি আমাৰ যি দয়াৰ পুতাই ভাৰ্গৱ সি বোলেছো MA পাছ সি তাক লৈ যাচোন নহ'লে ফৰ্মখন কিজানি ফিল আপ কৰিয়ে দিব পাৰে সেইটো দয়া ঘনে পুৰা মাষ্টৰ এটা আগত বহি আছে পুতাকনো পালি তাই বন্ধুবাবত দি পেলাই বহি থাকে না হয় দে ঐ আই আহিলা বস্তু আৰু আমাৰ বাৰু চলি পলি নাই কবাই ভাল হৈছে কিছুমান চলিয়ে আকৌ দামত BA পাছ এনেয়ে কৰিছে MA পাছ এনেয়ে কৰিছে ঘৰত টকা পইচা মখা বৰবাদ কৰিছে টকা পইচা আছে খৰচ কৰিছে আমাৰ কি খৰচ দাম কৰিছে হলিউড ঐ আই আজি পালি নে এতিয়া সাধাৰণ ফৰ্মখন ফিল আপ কৰিব লাগি পুৰণ মাষ্টৰ তাত যাব লগা হৈছে নে আমাৰ গাঁৱৰ চলি মখাই যদি MA পাছ কৰিছে BA পাছ কৰিছে সিহঁতে যদি ফৰ্মখন ফিল আপ কৰি দিব পাৰিলা হয় পুৰণ মাষ্টৰনো কেমন কৰিছে আগৰ দিনৰ এই কিবা বোলে অলমানে পাছ পিউ পাছ নে কিবা আজি এতিয়া 18টা 20টা 30টা 53টা ফৰ্ম ফিল আপ কৰি কিয় আনিব লগা হৈছে এইবিলাকৰ কাৰণে এই আবাস চলি বুলি এখন ডায়েৰী লাভ নাই নিজৰ চলি বুলি যেতিয়া নাই আমাৰ হলিও দে কিনাখানে এতিয়া মই বেংকত লৈ গেলো এই ৰাংখ বোলে কলেজত যায়েই এইবিলাক চলি একেটো পিলা কাষেদি যিহে গাড়ী কাটি কাটি লৈ যায় মোৰ একে ভয়ে লাগি গৈছে কাৰণ এতিয়া 7 বছৰীয়া মাকেৰি ওলাই যাব হান পাইছিলো সেইবিলাক আজিকালি হবই কলিযুগ পৰিল নহয় যুগৰ পৰিৱৰ্তন হলিও দে হেৰি এটা কাম কৰ কালি ৰাতিপুৱাই আকৌ পুৰণ মাষ্টৰ তাত যাব লাগিব এতিয়া সেই কামখিনি কৰ কেইটা কৈছিলো মই যাওঁ যা